আপুনি বাৰু কেতিয়াবা চিঠি লিখি পাইছেনে? হৃদয়ৰ সাঁচতীয়া অনুভৱবোৰ সাঁচি ৰাখিবলৈকে লিখিবচোন কেতিয়াবা এখন চিঠি। আপোনাৰ হাতৰ স্পৰ্শৰে উমাল কৰিবচোন আপোনাৰ হৃদয়ৰ সাঁচতীয়া অনুভৱবোৰ। ক'ব নোৱাৰা কথাবোৰ কৈ পেলাবচোন এখন চিঠিৰ ভাজত। চিঠি বুলিলেই হয়তো মোৰ দৰে আপোনাৰ মনতো ভাহি আহিছে এখন হোৱাইট পেপাৰত ব্লেক পেনৰ চিয়াহীৰ কিছু বেবেৰিবাং আৱেগ। এনে বহু ৰাতি পাৰ কৰিছোঁ জানে, অকলে বহিছোঁ, নিজৰ মাজতেই বহু কথা পাতিছোঁ, সুখৰ নতুবা দুখৰ। সেই পাৰৰ পাখিৰ চিঠিৰ দৰে এখন চিঠিৰ কল্পনা কিন্তু ময়ো কৰোঁ কেতিয়াবা। পদূলিৰ বকুলৰ তলৰ সেই ডাকুৱালজনৰ চাইকেলৰ টিলিঙাটো কিন্তু সকলোৰে অচিনাকি। ব্যস্ত দুনিয়া, ফেচবুক নতুবা হোৱাটছএপৰ মেছেঞ্জাৰৰ বাকৰিত না এতিয়া চিঠিৰ ভাজৰ মৰম আছে আৰু না ডাকুৱালৰ সেই চাইকেলৰ টিলিঙা মোৰ কাল্পনিক প্ৰিয়তমৰ হাতত গুজি দিব পৰা নাই যদিও এখন চিঠি কিন্তু মোৰ হাততো আছে। ৰ'ব, অনুভৱী মনলৈ আহিছোঁৱে যেতিয়া, বলকচোন যাওঁ মোৰ সেই চিঠিখনৰ বেবেৰিবাং অনুভৱবোৰৰ মাজলৈ। কুশলে থাকক আপুনি, যাৰ এটা সান্নিধ্যত সেউজীয়া হৈ পৰে মোৰ হাজাৰটা ভাগৰৰ সৰাপাতৰ টোপোলাটো। বুকুত বহুবোৰ প্ৰশ্নই কোলাহল কৰে, আপোনাৰ বাবে অভিমানবোৰে মুখ ওফন্দাই বহে। কিন্তু কিয়? কোন আপুনি? আপুনিচোন এবাৰলৈও দেখা নাই মোৰ হেঁপাহবোৰ। জানে, আপুনি আহে বাবেইতো সেই সেউজীয়া কেঁকুৰিটো মোৰ বৰ প্ৰিয়, যদিও বা সেই সেউজীয়াবোৰ মোৰ আগৰে পৰাই প্ৰিয় আছিল। আপোনাক এবাৰ হঠাতে দেখা পোৱাৰ এটা আশাই মোক সদায় বাউলি কৰি তুলিছিল। আপোনাক দেখা পালে মুখেৰে এটা শব্দও প্ৰকাশ কৰিব নোৱাৰোঁ। দূৰৰ পৰা হ'লেও আপোনাৰ চকুলৈ এবাৰ চাব নোৱাৰোঁ। আপুনি যদি কাষতে আহি ৰয় দূৰলৈ যোৱাৰ কামনা কৰোঁ। তথাপিও আপোনাক এবাৰ লগ পোৱাৰ আশাতেই মই প্ৰায়েই সেই বাটে অহা যোৱা কৰোঁ। সময়বোৰ এনেকৈ থাকক দিয়ক, নালাগে আপুনি মোৰ জীৱন বাটৰ সেই ষ্টেচনটো হ'বলৈ, য'ত আপোনাৰ পৰা আৰম্ভ হৈ আপোনাতেই শেষ হওক মোৰ প্ৰতিটো পুৱা। কিন্তু নিবিচাৰোঁ জানে, আপুনি সেই সেউজীয়া কেঁকুৰিৰ চিনাকি মানুহজন হৈ থাকক। আকৌ কৈছোঁ, মোৰ বাবে এখন চিঠি লিখিবচোন। পাৰৰ পাখিত নালাগে দিয়ক, মোৰ হাততে দিব, লিখিব কিন্তু দেই।